So good morning and welcome friends. বহুত দিন ব্লগ দিয়া হোৱা নাছিলে। আজি ব্লগ দিয়াৰ মূল কাৰণ হ'ল মোৰ বন্ধু এফালে মনোজ। আজি আমি দুই গৈ আছোঁ ক'লে কৈ দিয়া তেজপুৰ। আজি আমি তেজপুৰ গৈ আছোঁ। এই মনোজৰ এইখন সুজুকি স্কুটি এইখনৰ ছাৰ্ভিচিং আছে আৰু ছাৰ্ভিচিং কৰিবলৈ যোৱাৰ চলেৰে অকণমান তেজপুৰখনো ফুৰিম আৰু ক'ত কি কৰোঁ গোটেইখিনি ব্লগত দেখাম চবেই দেখিব আৰু সেইকাৰণে আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰি আমাৰ লগত থাকক আৰু চাই যাওক। চলো জাৰ্নি ষ্টাৰ্ট কৰতে হে। গাইজ দেখিছে আমি ৰূপহী পাইছোঁহি আৰু এতিয়া আমি অলপ হাৱা দি লৈছোঁ চকাত, যাত্ৰাটো যাতে স্মুথ হওক। আৰু আকৌ এয়া হেলমেট পৰিধান কৰিছোঁ। হেলমেট পৰিধান কৰিব নাপাহৰিব। যেতিয়া যাত্ৰা কৰিব টু হুইলাৰ্ছত সদায় হেলমেট পৰিধান কৰিহে যাব। ফাইনেলি আহি পেলাই তেজপুৰৰ পৰুৱা পালোহি আৰু এই মোৰ পিছফালে আছাম সুজুকি ছাৰ্ভিচ সুজুকি আপোনাৰ লগতো দেখিছে। এতিয়া মোৰ বন্ধুজন সোমাই গৈছে কথা বতৰা পাতকগৈ আৰু আমি এইখন স্কুটি এইখন আমি ছাৰ্ভিচিঙত দিম আৰু ছাৰ্ভিচিঙত দি পেলাই অলপ সময় চাগে ৰখিব লাগিব। সেই সময়খিনি আমি কি কৰোঁ দেখুৱাম আপোনালোকে চাই যাওক। ফাইনেলি ছাৰ্ভিচিং পূৰা হ'ল আৰু এতিয়া আমি ওলাই আহিছোঁ ছাৰ্ভিচ চেণ্টাৰৰ পৰা। ইয়াৰ পিছফালে দেখিছে সুজুকি নিকামুল সুজুকি আৰু এয়া মনোজ সি এতিয়া স্কুটিখন লৈ আহিব লৈছে। আমি অলপ পূজাও কৰিব আছে আৰু ক'ৰবাত যাম। সেইখিনি এতিয়া চাওক আপোনালোকে। এয়া মনোজ ওলাই আহিলে। কেনেকুৱা লাগিছে চলাই এতিয়া? এতিয়া ভাল লাগিছে, মানে স্কুট লাগিছে নে? ছাৰ্ভিচ কেনেকুৱা পালা? ছাৰ্ভিচ ঠিকে আছে, মোটামুটি ঠিকে আছে। ঠিকে আছে মানে চবটো একে নাথাকে ন, চব একে নাথাকে। এই দুজন ভাল লাগিলে। দুজন এই পিছৰ যি দুজনে কৰিলে ভাল লাগিলে। আৰু বজৰং আৰু হেৰি আছিলে দেৱনাথ। এই দুজন ধুনীয়া ছাৰ্ভিচ দিছে, ভাল লাগিছে। বাৰু চাই যাওক। এতিয়া আমি পেট পূজাও কৰিম আৰু ক'ৰবাত যাম, সেইখিনি চাই যাওক। খাবলৈ সোমাইছোঁ হোটেল মৌচুমী তেজপুৰ মেইন ৰোড। সকলোৱে কয় খাই চোৱা নাছিলোঁ কেতিয়াও, আজি প্ৰথমবাৰ আহিছোঁ। চাওঁচোন খাদ্য কেনেকুৱা কি পায় আৰু আপোনালোকক জনাই আছোঁ। এই ইয়াত দিয়া এয়া আমাৰ ছাৰ ব্যস্ত এতিয়া পানী বাকাত। খাদ্য ভাল হ'ব যেনে লাগিছে ন? বহুতখিনি বস্তু দিয়ে নিৰামিষতে। মানুহৰ ভিৰ হয়, পূৰা ভিৰ হয়। ভাল, সেইকাৰণে মই নাম শুনি আছিলোঁ, সেইকাৰণে আজি আহিলোঁ। মজা। এয়া মাটন চাওঁ, মাটন লৈছোঁ। চ' গাইজ ফাইনেলি মৌচুমীত খাই ওলাই আহিছোঁ। খুব ধুনীয়া ইয়াত খোৱা বোৱা। মই আজি ফাৰ্ষ্ট টাইম খালোঁ, আকৌ আহিম। এইখন মোৰ পিছফালে মৌচুমী হোটেল। পূৰা ভিৰ, পূৰা ফুল হৈ আছে। এতিয়া আবেলি 3:30 বাজিছে। দুপৰীয়াৰ পৰা একদম আবেলিলৈকে ইমান ভিৰ, ইয়াত ছিট পাবলৈ টান। কিন্তু আজি ভাগ্য ভাল আছিলে, আমি আহি পালোঁ ছিট। আৰু এইফালে চাওক পিছফালে দাঁত খুচৰি আছে এয়া মনোজ। কেনেকুৱা লাগিলে খাই বৈ? হা ফিডবেক এটা দিয়া। দাঁত খুচৰি আছোঁ এতিয়া। মাংস খাচী মাংস উলিয়াই আছে খাচী মাংস আহি যাব মৌচুমীলৈ। মজা ন? মৌচুমী বা খুব ভাল জানে। একদম মজা লাগিলে। টেষ্ট আছে বস্তুখিনি আৰু ছাৰ্ভিচটো ভাল লাগিলে, বহুত ফাষ্ট। বাৰু এতিয়া আমি আগুৱাই যাওঁ নেকি? আমি ব'লা অকণ ফুৰি আহোঁগৈ। ঘূৰি মেলি একে চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছে, দেখিছে নহয়?
এতিয়া আমি আহি পাইছোঁ গণেশ ঘাট মনোজ গৈছে অলপ সেৱা জনাবলৈ আৰু মই বাহিৰতে ৰৈছোঁ মই দেখুৱাই আছোঁ আপোনালোকক চ' গাইজ বৰ্তমান আমি গণেশ ঘাটত আছোঁ মানে নেচাৰেল বিউটি উপভোগ কৰিবলৈ আহিছোঁ হা এয়া পিছফালে চাওক ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এইফালে মনোজ আৰু দিগন্ত চ' ফ্ৰেণ্ডছ বহুতখিনি সময় আমি গণেশ ঘাটত কটালোঁ ফটো উঠিলোঁ আৰু এতিয়া পান খাবলৈ পান খাম पहले पान फिर गान फिर गान से फिर हम लोग को वापस भी जाना है বহুত কাম আছে উভতিবও আছে আৰু এজেগালৈ যাম তুমি চাগে যোৱা নাই মই তোমাক দেখুৱাম পাৰ নোৱাৰ নাজানো দেবিসিং ঘাট যাম বুলি ভাবিছোঁ তাত ভিউটো বহুত ধুনীয়া হয় মই গৈছোঁ আগত কিন্তু বহুত দিন হ'ল ছানছেট ভিউটো বহুত ধুনীয়া হয় পাওঁ নেকি ছানছেট ভিউ চাওঁগৈ আৰু যদি পাওঁ আপোনালোকক ফটো দেখুৱাম ভিডিঅ'টো দেখুৱাম ফ্ৰেণ্ডছ বহুত সময় আমি দেবিসিং ঘাটত কটালোঁ বৰ ভাল লাগিলে আৰু সন্ধিয়াও হৈ আহিছে এতিয়া আমি নগাঁৱলৈ উভতিব লাগিব আৰু উভতাৰ আগতে মহাভৈৰৱত আমি এখন্তেক সোমাম আৰু তাৰপিছত আমি নগাঁৱলৈ উভতি যাম আৰু আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে জানেই নহয় কি কৰিব লাগে লাইক শ্বেয়াৰ কমেণ্টছ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সময়ত পাই থাকে এতিয়া আজিলৈ আপোনালোকৰ বিদায় ল'ব বিচাৰিছোঁ পুনৰ এটা নতুন ব্লগত লগ পাম তেতিয়ালৈকে আপোনালোকে সুখত থাকক সুস্থ থাকক ধন্যবাদ